অইল কৰ্তৃপক্ষই মানে সিহঁতকো ভালকৈ মানে একো ৰেছপনচিবল কৰা নাই। জাষ্ট মানুহকেইজন লৈ গৈছে আৰু মানে তাত ৰাখি বুলি কৰিছে। এজন মীনাকান্ত দেউৰী আৰু এজন নাম হ'ল জলেন্দ্ৰ দেউৰী। ঘৰ হ'ল এজন সেই বৰডুমচা গেলেঞ্জাত, এজন মহাদেৱী। ডাঙৰ ঘটনা এটা এক্সিডেণ্ট হৈ গ'ল দেওমালী। আৰু মানে কি হ'ল, সিহঁতৰ অইলৰ কোম্পানী মানুহে মানে কোনো ৰেছপনচিবল কৰা নাই আমাক। সিহঁতে ডেড বডি তাৰমানে চুপে সিহঁতি মিঠাই আমাক মানে পাৰ কৰাই লৈ আহে। অৰুণাচলৰ ভিতৰত আমি খবৰ দিম বুলি কওঁতে কেছটো হ'ল অৰুণাচলৰ ভিতৰত। আমি খবৰ দিম বুলি কৈছিলোঁ, থানাত জনাম বুলি কৈছিলোঁ, কিন্তু তেখেতলোকে ক'লে যে থানাত একো এইবিলাক জনাব নালাগে, যি কৰিব লাগে আমি হেৰি মাৰ্ঘেৰিটাতে কৰিম। আৰু গেটত মানে চুপচাপকৈ আমাক মানে এণ্ট্ৰি নকৰাকৈ মানে কোনটো গেটত? দেওমালী গেটত চুপচাপ লৈ আহিছে তাৰমানে আমাক। 3টা বজাৰ পৰা ঘটনাটো হৈছিলে কিনো? ডিলিং কৰি আছিলোঁ, অইল ছাৰ্ভিচ কামত ডিলিং কৰি আছিলোঁ তাৰমানে। ডিলিং কৰি থাকোঁতে হঠাৎ এজোপা গছ, প্ৰকাণ্ড এজোপা ডাঙৰ গছ আহি মেলি মানে গাত পচি থকা গছ মানে হঠাৎ মানে কেইজন নিহত? দুজন স্পট ডেড আৰু বাকী 5জন তাৰমানে ঘাইল হৈছে। আৰু নিহত দুজনৰ নাম কি? সিহঁতৰ দুজনৰ নাম হ'ল এজন মীনাকান্ত দেউৰী আৰু এজন নাম হ'ল জলেন্দ্ৰ দেউৰী। ঘৰ হ'ল এজন সেই বৰডুমচা গেলেঞ্জাত, এজন মহাদেৱী। বৰ্তমান কি হৈ আছে? থানাততো ডেড বডি আমিতো ইয়াত ৰাখি থৈ দিছোঁ আনি মেলি। এতিয়াতো থানাৰ মানুহে কি কৰে সিহঁতিয়ে জানিব। বাকী আহত মানুহজন ডিব্ৰুগড় মেডিকেলত আছে। সিহঁতকো তাৰমানে ভালকৈ ট্ৰিটমেণ্ট কৰা নাই। সিহঁতকো অইল কৰ্তৃপক্ষই মানে সিহঁতকো ভালকৈ মানে একো ৰেছপনচিবল কৰা নাই। জাষ্ট মানুহকেইজন লৈ গৈছে আৰু মানে তাত ৰাখি বুলি কৰিছে। আইডুং চিম্পু আৰু এজন তাৰ লগৰীয়া হয়, এজন ৰাণা বুলি নামটো জানো তাৰমানে। আৰু মানে সিহঁতি মানে মাৰ্ঘেৰিটাত নোপোৱাৰ আগতে সিহঁতৰ কেম্পত মানে কি কৰিব বিচাৰিছে, সিহঁতি অফিচত মানে আমাক কৈছে যে বোলে মানুহকেইজন ৰাতিৰ ভিতৰতে মানে ৰাতিয়ে তাৰমানে কোনো মানে পুলিচৰ ঘৰলৈ লৈ যাব লাগে বুলি কৈ আছিলে। আমি কৈছোঁ যে পুলিচৰ ইনফৰ্মেশ্যন নোহোৱাকৈতো আমিতো ডেড বডি কেতিয়াও আমি লৈ যাব নোৱাৰোঁ। কাৰণ আমি অৰুণাচলত মানে হাল্লা কৰিম বুলি কৈছিলোঁ, তেতিয়া সিহঁতি তাৰমানে অৰুণাচলটো সিহঁতি তাৰমানে হাল্লা কৰিবৰ কাৰণে নক'লে তাৰমানে। পুলিচক জনাবলৈও মানে তেনেকুৱা কৰিলে।